গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি এফালে যাবলৈ বুলি আহি আছোঁ। গাড়ীতে ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। ঘৰতে আৰম্ভ কৰিবলৈ নহ'ল বাৰু। ৰাতিপুৱা সোনকালে উঠি ছোৱালীজনীকো উলিয়াই মেলি অহালে ভিডিঅ' কৰিবলৈ টাইমেই নাপাওঁ। গৈ থাকোঁ। আজি এফালে বিশেষ কাৰণ এটাত ওলাই আহিছোঁ। কিনো হয়, ক'লৈ আহিছোঁ, সকলোখিনি আপোনালোকক দেখুৱাম। আৰু আজিৰ দিনটো আমাৰ কাৰণে বহুত বেছি স্পেচিয়েল দিন। সেইটো কাৰণে ভাবিছোঁ আজিৰ দিনটো মানে ছেভ কৰি ৰখাটো সদায় মনত থাকি যোৱা এটা দিন হ'ব বুলি ভাবিছোঁ। আজিৰ দিনটো যাতে পিছতো কেতিয়াবা আমি চাই দিনটো মনত পেলাব পাৰোঁ, সেইটো কাৰণে মোৰ চেনেলত ছেভ কৰি ৰাখিম বুলি ভাবিছোঁ। সদায় যাতে চাই থাকিব পাৰোঁ। তেনেদৰে ভাল লগা মুহূৰ্তবোৰ কেতিয়াবা পিছত চাই নিজকে পাছলৈ অকণমান উভতাই আনি ভাল লাগে। সেইটো কাৰণে আজি চেষ্টা কৰিছোঁ দিনটো কেপচাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিম। আগলৈ কি হয়, তাত আমি য'লৈ যাবলৈ ওলাইছোঁ তাত গৈ কাক লগ পাওঁ বা কোন আহিব, কি বিশেষ কাৰণত আমি ওলাইছোঁ, সকলোখিনি আপোনালোকে গম পাই থাকিব এই ভিডিঅ'টোৰ জৰিয়তে। চাই যাব ভিডিঅ'টো, সকলো দেখিব, ভাল পাব আপোনালোকেও নিশ্চয়। আমি আচলতে আজি আহিছিলোঁ ঢকুৱাখানালৈ। এইখন মোৰ মামাৰ ঘৰ। আমি মামাৰ ঘৰত পালোঁহি। আচলতে আজি এটা অনুষ্ঠান আছে। অনুষ্ঠান মানে এটা খানাৰ আয়োজন কৰা হৈছে। খানাটো হৈছে আমাৰ ককা আইতাৰ যিমানখিনি নাতি নাতিনী, জী জোৱাই পু বোৱাৰী যিমানখিনি আছে গোটেইখিনি আজি একেলগে ককাহঁতৰ যিটো অৰিজিনেল ভেটি তাতেই সকলোৱে এসাঁজ খোৱাৰ আয়োজন কৰা হৈছে। আমি আহি এযোৰা দুযোৰাকৈ আহি প্ৰায়খিনি গোট খাইছোঁ। এতিয়াও বহুকেইজন আহিবলৈ বাকী আছে, বহুখিনি মানুহ আহিবলৈ বাকী আছে। লখিমপুৰৰ পৰাও আহি আছে, কিছুমান বাসুদেৱৰ পৰা, সোণাৰী চাপৰি, মানে য'ত যিমান আছে আৰু গোটেইবোৰ আহিছে। তাৰপাছত মাজু মামাৰ ঘৰত আকৌ সকলোৰে চাহৰ আড্ডা। গোটেই আলহীবোৰ গোট খাবৰ কাৰণে নবৌৱে পিঠা পনাও বনাই ৰেডি কৰি থৈছিলে। সকলোৰে আকৌ চাহৰ আড্ডা। তুমি এতিয়া কিহৰ উপলক্ষে খাই আছা? এয়া আমাৰ মেইন হিৰো এণ্ট্ৰি হৈছে দেই। এয়া মেইন হিৰো এণ্ট্ৰি হৈছে দেই। তাৰপাছত এয়া আমাৰ ডেন্স আৰম্ভ হৈ গ'ল। এয়া আমাৰ নাতিসকলৰ জ্যেষ্ঠ নাতি আৰু আমাৰ সেয়া নবৌ, মানে এয়া জোৰ পাতি তেওঁলোকৰ নৃত্যৰে আমাৰ ডেন্সৰ শুভাৰম্ভণি হৈ গ'ল। তাৰপিছত এয়া পাল পাতি দেখিছেনে, একদম জুম পাতি নাচ আৰু কিন্তু যিবোৰ মানে আছিলে মিউজিকত মই দিব পৰা হ'লে বেছি ভাল লাগিলেহেঁতেন, কিন্তু মিউজিকবোৰ দিব নোৱাৰিলোঁ, মানে কপিৰাইট লাগি যাব যে, সেইটো কাৰণে
মিউজিকবোৰ দিব নোৱাৰিলোঁ। মিউজিকবোৰ দিব পৰা হ'লে বেছিয়ে ভাল লাগিলেহেঁতেন। তাৰপাছত এয়া নৃত্যৰ মাজে মাজে আমাৰ বেলেগ বেলেগ ভাওনা আহি আছে বাৰু। এয়া চাওকচোন, এয়া একেবাৰে ড্ৰেছ পোছাক সলনি কৰি গোটেইটো একেবাৰে ৰজা যেন হৈ আহিলে। আহি তেওঁৰ আকৌ নৃত্য চলি গ'ল। তাৰ মাজতে তেওঁৰ লগত নাচিবলৈ আকৌ আৰু এয়া আমাৰ মনোবাই বাৰু, মনোবাইৰ লগত নাচিবলৈ আকৌ আৰু ভিনদৌক কোনোবাই টানি টানি আনিছিলে, কিন্তু তেওঁ অলপ নাচিবলৈ এলাহ কৰিলে। সেইটো নাচোঁতে নাচোঁতে এইফালে আকৌ ৰজাৰ পিছফালেদি এয়া নেগুৰ ওলাই গৈছে, দেখিছেনে? পূৰা চাৰাৰা নৃত্য পূৰা এইসকলৰ, দেখিছেনে বাৰু? কিন্তু মিউজিকত দিব পৰা হ'লে সঁচাকৈ বহুত ভাল লাগিছিলে। সেয়া মনোবাৰ ভিনদৌকো সকলোৱে টানি আজুৰি আনি লগতে নচাবলৈ চেষ্টা কৰিছিলে। বেচেৰা নাচিব নোৱাৰিলে বাৰু। বায়ো চেষ্টা কৰিছিলে লগতে ভিনদৌকো নচুৱাবলৈ, নহ'লগৈ খালী কামটো। তাৰপিছত আমাৰ ইয়াত চকীত পজ দিয়া এটা ওলালে। তাৰপিছত সেয়া আমাৰ ৰাইজে চাটনি কৰিছে। সকলোৰে মাজৰ পৰা এওঁলোকে আহি যেতিয়া চাটনি কৰাত লাগিল, মানে কামত ধৰিল, মই ভাবিলোঁ তেওঁলোকৰ কৰ্মখিনিকো অকণমান স্বীকৃতি দি তেওঁলোককো এটা ভিডিঅ' কৰি ৰাখোঁ। পিছত আমাৰ এয়া খোৱা পৰ্ব আৰম্ভ হৈ গ'ল লাহে লাহে। সকলোৱে এনেদৰে, আমাৰ খালী ডিছপাতৰ ব্যৱস্থা নকৰিলে, সকলোৱে এনেদৰে খোলতে বনাই। আপোনালোকে খোলেই কয় নে ডুঙেই কয় জানো, কোনে কি কয়, এনেদৰে বনাই থলুৱাভাৱে খোৱাৰ ব্যৱস্থা কৰিলে। মামা ফালৰ পৰা তোমালোকৰ চেহেৰাটো তোমালোকে কিমানটো লৈছা সেইটো মই ৰেকৰ্ড কৰি থৈছোঁ। কোনে কেইপিচ খাইছে? ফটো তোলাৰ চেষ্টা কৰিছিলোঁ, এয়া সকলোকে যাতে ৰাখি থ'ব পাৰোঁ এনেদৰে। কিন্তু সেই সময়ত কিছু ব্যক্তি ক'ত থাকিল জানো, তেওঁলোক কেইজনমান ৰৈ গ'ল বাৰু। তেওঁলোকেও বেয়া পাব নালাগে, আমি সকলোৱে এনেদৰে একপি ফটো তুলি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। কেতিয়াবা চাই ভাল কেইজন মানে ফটোত নুঠিম বুলি পিছফালে চকী পাৰি থিয় হৈ দিছে, দেখিছেনে? তুমি মোৰ মেনকা দূৰণিতে তুমি তাকা সপোন আমাৰ দেখা আহিল বৰদশিলা মোৰে নুপানি পৰা ঘৰ হাতত ৰিয়ালৈ পানী যাওঁ বুলি কোন যাব পৰা নাই কচোন? যাওঁ বুলি উভতি আহিছে এই দিনটো হাঁহি ধেমালি ফূৰ্তিৰ পাছত আকৌ সকলো ঘৰা ঘৰি যাবলৈ সাজু হ'ল। আমিও এইফালে ঘৰৰ ফালে ৰাওনা কৰিলোঁ। উভতনি যাত্ৰা আমাৰ এয়া। সকলোকে লগ পাই খুব বেছি ভাল লাগিল। দিনটো বহুত বেছি ফূৰ্তি কৰিলোঁ। সকলোৰে দিনবোৰ ভালে ভালে যাওক। আমিও এয়া ঘৰৰ ফালে আহি আছোঁ। আমাৰ ফূৰ্তিখিনি চাই যদি আপোনালোকৰ ভাল লাগিল, মোৰ ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। আকৌ লগ পাম। ধন্যবাদ। এতিয়ালৈ এই ভিডিঅ'টো ইমানতে অন্ত কৰিছোঁ।